দাদা মই অসমীয়া ল'ৰাই মোৰ মাৰ নাম নিৰ্মলা দেৱী মোৰ দেউতাৰ নাম হৰেণ শৰ্মা মোক নামাৰিব। নমস্কাৰ, আজি মই আপোনালোকৰ লগতে আছোঁ। আজি এটা বিশেষ এটা খবৰ দিবলৈ ওলাইছোঁ, যিটো যোৰহাটৰ হত্যাকাণ্ড হ'ল। দুজন মানুহক পিটিআই মাৰি পেলালে, হত্যা কৰি পেলালে, তাৰ কিবা প্ৰতিবাদ এতিয়ালৈকে হৈ আছে। সেই যোৰহাটৰ অন্তৰ্গত যিবিলাক থানা আছিল, থানাৰ পুলিচ আৰক্ষীবিলাক যিবিলাক আছিল, কি কৰিছিল সেই আৰক্ষী? ইমান নিৰ্মমভাৱে মানুহক হত্যা কৰিব পাৰে জানোৱাৰবিলাকে। তাত ইমান শুনামতে 50 জনৰ ওপৰত মানুহে সেই দুটা মানুহক হত্যা কৰিছিল। কি কাৰণত হত্যা কৰিছিল এতিয়ালৈকে কোনো ইনফৰমেশ্যন ওলোৱা নাই। মানুহ ইমান সাধাৰণ এটা ঘটনা লৈ ইমান অত্যাচাৰ কৰি মানুহক মাৰিব পাৰিব নেকি? ঘটনা বিপৰীতে আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ এটা নিৰ্মম এটা ভিডিঅ'। বলক আমি প্ৰতিবেদনটো আগবঢ়াই লৈ যাওঁ। দাদা মই অসমীয়া ল'ৰাই মোৰ মাৰ নাম নিৰ্মলা দেৱী মোৰ দেউতাৰ নাম হৰেণ শৰ্মা মোক নামাৰিব মোক নামাৰিব। ৰাইজলৈ আপোনালোকে চালে এই ভিডিঅ'টো কেনেকুৱা কমেণ্ট কৰি বক্সত জনাব। আপোনালোকৰ প্ৰতিবাদ যিসকল যাতে নাথাকক কিয়, সকলো নিজৰ ঠাইৰ পৰা প্ৰতিবাদ কৰিব। এনেকুৱা অত্যাচাৰী হত্যাকাৰীক আমি অচিৰে গ্ৰেপ্তাৰ কৰি তাক সাজাপ্ৰাপ্ত কৰিব লাগে। চৰকাৰে যাতে এইটো অতি সোনকালে ব্যৱস্থা লয়, সেইটোৰ বাবে আমি সকলোৱে এক ৰাইজ মিলি আমি প্ৰতিবাদ জনাব লাগিব। যি য'ত আছে তাৰ পৰাই আমি প্ৰতিবাদ জনাম। ইমান নিন্দা জনাইছোঁ, তীব্ৰ নিন্দা জনাইছোঁ সেই ঘটনাটোলৈ। যোৰহাটৰ মানুহ ইমান বেয়া হ'ব পাৰে নেকি? জানোৱাৰ থাকে নেকি তাত? কোনো ধৰণৰ মানুহ তাত বসবাস কৰে নে নাই? আজিৰ প্ৰতিবেদনটো ইয়াতে আছিল। প্লিজ এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব মানুহক, যাতে অলপমান সচেতনমূলক